ফ্ৰেণ্ডছ, মই সৌতম সৰকাৰ, আপোনালোকে চাই আছে সৌতম সৰকাৰ টকছ ব্লগ ইউটিউব চেনেল। ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ টপিকটো হৈছে CDM আৰু ATM মাজত পাৰ্থক্য আৰু CDM ফুল ফৰ্ম কি এইটো। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে ATMৰ পৰা কি কৰিব পাৰে। ATMৰ পৰা পইচা উঠোৱা যায়, পইচা ট্ৰান্সফাৰ কৰিব পাৰি আৰু ATMৰ পিন নাম্বাৰটো সলনি কৰিব পাৰি। আৰু CDM হৈছে য'ত পইচা ডিপ'জিট কৰিব পাৰি। পইচা ডিপ'জিট কৰিবলৈ বেংকত যাব লাগে। এতিয়া CDM হৈছে এইকাৰণে বেংকত যাব নালাগে, CDMত ডিপ'জিট কৰিব পাৰি। CDMত পইচা ডিপ'জিটো কৰিব পাৰি আৰু উইথড্ৰ কৰিব পাৰি। হাই ফ্ৰেণ্ডছ, এতিয়া এটা হ'ল CDMৰ ফুল ফৰ্মটো। CDMৰ ফুল ফৰ্মটো জানে আপোনালোকে? যদি জানে ভাল কথা, যদি নাজানে জানি লওক। CDM mean cash deposit machine. Cash deposit machine. Full form in CDM. Bye.